নমস্কাৰ, আপোনালোকে চাই আছে NS Daily 24/7 আৰু এই মুহূৰ্তত আপোনালোকক জনাইছোঁ 19 ছেপ্টেম্বৰৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু আপোনালোকে চাই আছে NS Daily 24/7 আপোনালোকক জনাইছোঁ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰাজহ সাহায্য সন্দৰ্ভত গৌৰৱ গগৈৰ পত্ৰ দাখিল। এই মুহূৰ্তত জনাইছোঁ 19 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰাজহ সাহায্য সন্দৰ্ভত উদ্যোগ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে গৌৰৱ গগৈয়ে। PMKSY আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে 10 কোটি টকা লাভ কৰাৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীয়ে নৎখাত কৰিছিল ৰাজহ সাহায্য পোৱাৰ প্ৰসংগক। হিতাধিকাৰীৰ তালিকাত মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম থকাৰ কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ৰ ৱেবছাইটৰ স্পষ্ট ৰূপত আছে হিতাধিকাৰীৰ তালিকা। এই তালিকাত আছে MS প্ৰাইড ইটছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ নাম। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈৰ পত্ৰত উল্লেখ আছে এই তথ্যসমূহ। উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলক বিষয়টো স্পষ্ট কৰিবলৈ পত্ৰযোগে আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ আজিৰ পৰৱৰ্তী খবৰ, আজিৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। অসমত হ'ব ধাৰাসাৰ বৰষুণ, অসমত হ'ব বজ্ৰপাত। অসমত 4 দিনলৈকে হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। অসমত হ'ব ধাৰাসাৰ বৰষুণ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ, এইবুলি মন্তব্য কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 20 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰলৈ অসমৰ লগতে মেঘালয়ত জাৰি অৰেঞ্জ এলাৰ্ট। এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ প্ৰায়বোৰ জিলাত হ'ব ধুমুহা বজ্ৰপাত প্ৰচণ্ড বৰষুণ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কোন কোন জিলাত হ'ব ধুমুহা বজ্ৰপাত প্ৰচণ্ড বৰষুণ চাওঁ আহক। কোকৰাঝাৰ, ধুবুৰী, চিৰাং, বঙাইগাঁও এইবিলাক জিলাত হ'ব প্ৰচণ্ড বৰষুণ। লগতে গোৱালপাৰা, বৰপেটা, কামৰূপ, নলবাৰী জিলাত হ'ব বৰষুণ। কামৰূপ মহানগৰ, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙত হ'ব বৰষুণ। ডিমাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিতো হ'ব বৰষুণ। পূব কাৰ্বি আংলং, গোলাঘাট জিলাতো হ'ব বৰষুণ। ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰতো হ'ব পাৰে প্ৰচণ্ড বৰষুণ। চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াত হ'ব বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী প্ৰকাশ কৰিছে। জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। গোলাঘাট, যোৰহাট, মাজুলীতো হ'ব পাৰে প্ৰচণ্ড বৰষুণ। লখিমপুৰতো বৰষুণৰ আগজাননী। এই মুহূৰ্তত জনাইছোঁ আজিৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ আজিৰ এটা পৰৱৰ্তী খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰাহুল গান্ধীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সনাতন আছিল, আছে, থাকিবই, আপুনি একো কৰিব নোৱাৰে। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ আজিৰ এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাহুল গান্ধীক হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ বিশ্বজুৰি প্ৰতিষ্ঠা হ'ব সনাতন ধৰ্ম, এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ, যিটো প্ৰতিগৰাকী লোকে হৃদয়ংগম কৰিব লাগিব। এই মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীক মই ক'ব বিচাৰোঁ, সনাতন আছিল, আছে, থাকিবই। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ। আপুনি একো কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক কৈছে, আপুনি একো কৰিব নোৱাৰে। হিমালয়ৰ সৈতে যুঁজ দিলে ক্ষতি আপোনাৰে হ'ব। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰীৰ। দিল্লীত যেতিয়া শিশুসকলক হত্যা কৰা হৈছিল তেতিয়া ক'লৈ গৈছিল আপোনাৰ প্ৰেমৰ দোকান, এইবুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বাওঁপন্থীৰ সহযোগত কংগ্ৰেছে যি ঘৃণা বিয়পাইছে, ভাৰতৰ ইতিহাসত পূৰ্বে এনে হোৱা নাছিল। এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। এতিয়া চাওক আজিৰ পৰৱৰ্তী খবৰ। এতিয়া জনাইছোঁ আপোনালোকক 19 ছেপ্টেম্বৰৰ এটা পৰৱৰ্তী খবৰ। লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা, কথমপি ৰক্ষা আনন্দ মিশ্ৰ বাহিনীৰ এস্কৰ্ট বাহিনীৰে মুখামুখি সংঘৰ্ষ অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। জনাইছোঁ 19 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বিগ ব্ৰেকিং নিউজ। লখিমপুৰত দুৰ্ঘটনাগ্ৰস্ত আনন্দ মিশ্ৰৰ কনভয়। অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰীৰ বাহনেৰে মুখামুখি সংঘৰ্ষ। কথমপি ৰক্ষা পৰিল আনন্দ মিশ্ৰ বাহিনী আৰু স্বাস্থ্যমন্ত্ৰী আলু লিবাং। জনাইছোঁ 19 ছেপ্টেম্বৰৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ঘটনাত সামান্য পৰিমাণে আহত স্বাস্থ্যমন্ত্ৰী আলু লিবাং। দুৰ্ঘটনাগ্ৰস্ত মন্ত্ৰীৰ ফৰ্চুনাৰ বাহনখনৰ নম্বৰ AR01L0028।
জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ 19 ছেপ্টেম্বৰৰ এটা বিগ ব্ৰেকিং নিউজ। লখিমপুৰৰ পৰা লাৰুকৰ পুখুৰীয়াত সংঘটিত হৈছে এটা দুৰ্ঘটনা। পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ আছিল মন্ত্ৰীগৰাকী। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া চাওঁ আহক আজিৰ পৰৱৰ্তী খবৰ। ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। চমন অহাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। ৰাজনৈতিক নেতাৰ বাবে এয়া সৰু কথা। ৰাজনৈতিক নিৰ্বাচনত মন্তব্য কৰিলে কোনোবাই বিৰোধিতা কৰাটো স্বাভাৱিক। সকলোৰে মন্তব্য সকলোৰে বাবে গ্ৰহণযোগ্য নহ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন অহাটো সৰু কথা। 21 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। উত্তৰাখণ্ডৰ উমামহিংনগৰ জিলা আদালতে হিমন্ত বিশ্ব শৰ্মালৈ জাৰি কৰিছে এই জাননী। 2022 চনৰ 11 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ৰাহুল গান্ধীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰাৰ অভিযোগ। উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়া এই মন্তব্যক লৈ দেশজুৰি হৈছিল বিতৰ্ক। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ইয়াক লৈ আদালতত আপত্তি দৰ্শাইছিল কংগ্ৰেছ প্ৰবক্তা গণেশ উপাধ্যায়ে। গণেশ উপাধ্যায়ৰ আবেদনৰ ভিত্তিত আদালতৰ চমন হিমন্ত বিশ্ব শৰ্মালৈ। জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ।